হেল্ল' এভৰিৱান, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। লগতে গুড মৰ্ণিং। আজি ৰাখী বন্ধন হয়। মোৰ সকলো দাদা বা ভাইটি ভণ্টি সকলোলৈকে পবিত্ৰ ৰাখী বন্ধনৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ব্লগটো চাগে ৰাতিলৈহে আপলোড দিম। আজি এবিধ ৰেচিপিও আছে ৰাখী বন্ধনৰ উপলক্ষে। এতিয়া আহকচোন ৰেচিপিবিধ চাই লওঁ, তাৰপিছত বাকীখিনি দেখুৱাম। ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাব বুলি আশা থাকিলে তেন্তে আহক এতিয়া মিঠাই ৰেচিপিবিধ চাই লওঁ। প্ৰথমতে মই এয়া 100 গ্ৰাম কাজু বাদাম লৈছোঁ। লগত এয়া মই পাউডাৰ গাখীৰ 10 টকাৰ 2 পেকেট লৈছোঁ। এতিয়া কাজু বাদামখিনি মিক্সিত গুড়া কৰি ল'ব লাগিব। ইফালে মই এয়া 1 চামুচ গাই ঘিউ দিছোঁ। ইয়াত এতিয়া গুড়া কৰা কাজুখিনি দি দিছোঁ। এইখিনি এয়া ভালদৰে লৰাই আছোঁ আৰু গেছটো ল' ফ্লেমত ৰাখিছোঁ। ইয়াত এতিয়া পাউডাৰ গাখীৰখিনি দি দিলোঁ আৰু লগত আধা কাপ গাখীৰ দি এইখিনি ভালদৰে লৰাই আছোঁ। এইখিনি এনি টাইম লৰাই থাকিব, হাত এৰি নিদিব। হাত এৰি দিলে এইখিনি জ্বলি যাব পাৰে। ইয়াত এতিয়া এয়া পাউডাৰ চেনিখিনি দি দিছোঁ পৰিমাণ অনুযায়ী আৰু এয়া মই লৰাই আছোঁ। এয়া চাওকচোন, এইখিনি লাহে লাহে হৈ গৈছে আৰু লাহে লাহে তেলখিনি ওলাই আহিছে। এতিয়া এইটো কনচিষ্টেণ্টতে এইখিনি নমাই থৈ দিম। এয়া চাওক, এইখিনি মই বাতি এটাত এনেদৰে থৈ দিছোঁ অলপ সময় ঠাণ্ডা হ'বৰ বাবে। ঠাণ্ডা হোৱাৰ পিছত এয়া চাওক, এইখিনি মই দুভাগ কৰি ল'লোঁ দুটা বাতিত। ইয়াৰে এটা ৰেড ফুড কালাৰ দি এইখিনিও ভালদৰে মিলাই ল'লোঁ। মই গ্ৰীণ ফুড কালাৰ দি ভালদৰে মিলাই ল'লোঁ। এটা কথা মন কৰিব, গ্ৰীণ ফুড কালাৰ যোনখিনি দিব সেইখিনি অলপ বেছিকৈ ল'ব ৰেড ফুড কালাৰ দিয়াখিনিতকৈ। এতিয়া এয়া গ্ৰীণ ফুড কালাৰ দিয়াখিনি এনেদৰে এয়া লাড়ু বনাব লৈছোঁ। লাড়ুখিনি মই অলপ ডাঙৰ চাইজত বনাইছোঁ। এয়া লাড়ুখিনি বনাই হৈ গ'ল। এতিয়া মই ৰেড ফুড কালাৰ দিয়াখিনিও লাড়ু বনাবলৈ লৈছোঁ। ৰেডখিনিৰ লাড়ু গ্ৰীণখিনিতকৈ সৰুকৈ বনাইছোঁ। এতিয়া গ্ৰীণ কালাৰৰ লাড়ু এটা লৈছোঁ। লাড়ুটো এয়া চাওক, মই এনেদৰে বহলাই লৈছোঁ। লাড়ুটোৰ ভিতৰত মই এয়া ৰেড কালাৰৰ লাড়ুটো এয়া ভৰাই দিছোঁ। ভৰাই এয়া চাওক এনেদৰে গোল কৰি দিছোঁ। চাওকচোন ইমান সহজ হয়। এয়া চাওক, গোটেইখিনি বনাই হোৱাৰ পিছত মই এইখিনি নাৰিকলৰ গুড়াত লেটিয়াই প্ৰায় 2 ঘণ্টামানৰ বাবে ফ্ৰিজত ভৰাই থৈ দিম। নাৰিকলৰ গুড়াত লেটিয়াটো অপচনেল হয়। এয়া চাওক, প্ৰায় 2 ঘণ্টাৰ পিছত মই এয়া ফ্ৰিজৰ পৰা উলিয়াই আনিছোঁ আৰু এয়া মন কৰক, মই এয়া এনেদৰে কাটিবলৈ লৈছোঁ। এয়া চাওক, দুটা লাড়ু মই এনেদৰে পদুম ফুলৰ আকাৰত কাটি ল'লোঁ। চাওকচোন কিমান সহজ হয়, কিন্তু দেখোঁতে টান টান লাগে, কিন্তু একেবাৰে সহজ হয় বনাবলৈ। আৰু বাকীকেইটা মই এয়া পকা মধুৰিআমৰ আকাৰত এয়া কাটি ল'লোঁ। দেখিলে ধৰিবই নোৱাৰি যে এইখিনি ইমান সহজতে ঘৰত বনাব পাৰি বুলি। হোটেলত দাম দি কিনি খোৱাতকৈ ঘৰত এনেদৰে আপোনালোকে বনাই চাবচোন। চাওকচোন কিমান সহজ হয়। আৰু এয়া ৰাখী বন্ধনৰ স্পেচিয়েল এইবিধ মিঠাই মোৰ ৰেডি হৈ গ'ল। হেল্ল' এভৰিৱান, মিঠাই বনাই হৈ গ'ল। এতিয়া দাদাক ৰাখী পিন্ধাম, আপোনালোককো দেখাম। এয়া চাকি, ধূপ, ফুল, মিঠাই সকলো ৰেডি কৰি ল'লোঁ। এতিয়া এয়া দাদাক ৰাখী পিন্ধাবলৈ লৈছোঁ।
এয়া মই এয়া দাদাক ৰাখি পিন্ধালোঁ লগত এয়া বা ছোৱালীজনী আছে আৰু এজন মোৰ দাদা আছে আহিবলৈ তেওঁ আহিলেও আপোনালোকক দেখুৱাম বাৰু হেল্ল' এভৰিৱান এতিয়া আমি এয়া মন্দিৰলৈ আহি আছোঁ লগত বৌহঁতো আহিছে আমাৰ ওচৰৰে মন্দিৰ হয় এয়া মন্দিৰ আহি পাই গ'লোহি চাওকচোন কিমান ধুনীয়া আমাৰ মন্দিৰটো গেটখন চাওকচোন এয়া বৌহঁত গৈ আছে এয়া আমি চাকি দি আহিলোঁ হেল্ল' এভৰিৱান মই এয়া মন্দিৰৰ পৰা আহিলোঁ আৰু মোৰ এজন দাদাও আহি পালেহি দাদা মানে ই মোৰ বেষ্ট ফ্ৰেণ্ডে হয় দাদা পাতি ল'লোঁ ক্লাছ 9ৰ পৰা মই ইয়াক ৰাখি পিন্ধাই আহিছোঁ আৰু প্ৰত্যেক বছৰে পিন্ধাই আহিছোঁ আমি একেলগৰে হয় এয়া দাদাৰ লগত পৰিচয় কৰাই দিছোঁ হাই আমি ক্লাছ 5ৰ পৰা একেলগে পঢ়া ক্লাছ 9ৰ পৰা আমি মানে ইজনে সিজনক দাদা ভণ্টি হিচাপে মানি লৈছোঁ আৰু এতিয়ালৈকে আমি গোটেই জীৱনটো মানি থাকিম আৰু এই এটা চেনেল আছে ইউটিউবত য'ত আমি ধৰক নতুন নতুন ৰেচিপি পাই আছোঁ আপোনালোকেও পাই আছে তাইক ছাপোৰ্ট কৰিব ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব আৰু ঘৰত ট্ৰাই কৰিব আৰু কিবা এটা কণ্টেণ্ট দিছে যে আপোনালোকে ৰেচিপিৰ সৈতে ফটো উঠাই দিবলৈ তো সকলোকে ৰাখি বন্ধনৰ শুভেচ্ছাৰে ইমানখিনি মোৰ ক'ব ধন্যবাদ এয়া এতিয়া দাদাক ৰাখি পিন্ধাম আপোনালোককো দেখাম হেল্ল' এভৰিৱান এয়া আমাৰ গুণগুণ মোৰ কোচত উঠি আছে এতিয়া আজিলৈ ইমানতে সমাপ্ত পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেন্তে আজিলৈ